নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছোঁ। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেশ্যন 2023-24 বৰ্ষৰ এডমিশ্যনৰ কাৰণে এখন নটিফিকেশ্যন 25 তাৰিখে জাৰি কৰিছে। সেই সম্পৰ্কে এই ভিডিঅ'টি। যদি আপুনি মোৰ ভিডিঅ'টি চাই আছে আৰু পচন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে সকলো ভিডিঅ' পাব পাৰিব। এটা কথা ইয়াতে কৈ থওঁ যে মোৰ ভিডিঅ'সমূহ সাধাৰণতে এডমিশ্যন, ৰিজাল্ট, চাকৰিৰ বিজ্ঞাপন আৰু এডমিট কাৰ্ড সম্পৰ্কে বিজ্ঞাপন দি থকা হয়। সেইকাৰণে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে সকলো ভিডিঅ' আপুনি পোনপ্ৰথমেই পাব পাৰে। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে 2023-24 বৰ্ষৰ বাবে ডিফাৰেন্স ইনষ্টিটিউশ্যন, ডিগ্ৰী কলেজ, ছিনিয়ৰ ছেকেণ্ডেৰী, হায়াৰ ছেকেণ্ডেৰী কলেজবিলাকত এডমিশ্যনৰ কাৰণে এটি দৰ্পণ এডমিশ্যন পৰ্টেল এটা 29 মে' 2023 তাৰিখৰ পৰা এডমিশ্যন পাব পাৰিব বুলি জাৰি কৰিছে। এই এডমিশ্যন ন'টিচখনত লিখা ইম্পৰ্টেণ্ট ডেটছসমূহ মই আপোনালোকক জনাই দিছোঁ যে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট 29 মে'ৰ পৰা 9 জুনলৈকে কৰিব পাৰিব। আৰু প্ৰিপেৰেশ্যন অফ ছিলেকশ্যন লিষ্ট, ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যনে কলেজসমূহে তেওঁলোকৰ ছিলেকশ্যন লিষ্টসমূহ প্ৰিপেয়াৰ কৰিব 10 জুনৰ পৰা 12 জুনলৈকে। পাব্লিকেশ্যন অফ প্ৰভিন্সিয়েল ছিলেকশ্যন লিষ্ট, ৱেটিং লিষ্ট ভেলিড আপ টু 15 জুনলৈকেহে। সেয়া কৰিব 12 জুনৰ পৰা 12 জুন মিডনাইটলৈকে। একচেপ্টেঞ্চ অফ এডমিশ্যন বাই ষ্টুডেণ্টে এইসমূহ একচেপ্ট কৰিব লাগিব 13 জুনৰ পৰা 15 জুনৰ ভিতৰত। যিসমূহ ইনষ্টিটিউশ্যনত এপ্লাই কৰিব সেই এপ্লাইসমূহ একচেপ্ট কৰিব লাগিব নিজে নিজে তেওঁলোকে 13 জুনৰ পৰা 15 জুনলৈকে। আৰু ইনষ্টিটিউশ্যনে কনফাৰ্মেশ্যন কৰিব যে ছিট পালে নে নাই সেয়া 16 জুনৰ পৰা 17 জুন এই দুদিনত দৰ্পণতে ইনষ্টিটিউশ্যনে কনফাৰ্মেশ্যন দিব আৰু দেখা পাব। এই এডমিশ্যন ষ্টুডেণ্টসকলৰ বাবে গাইডলাইন বা SOP জাৰি কৰিছে। এই SOPখনলৈ আমি অকণমান মন কৰোঁ আহক। এপ্লিকেশ্যন হেজ টু ছাবমিট এপ্লিকেশ্যন অনলাইন থ্ৰু দৰ্পণ পৰ্টেলত। যে দৰ্পণ পৰ্টেলত এপ্লিকেণ্টবিলাকে এপ্লাই কৰিব লাগিব। ষ্টুডেণ্ট কেন এপ্লাই আপ টু মেক্সিমাম 5 নম্বৰ অফ এপ্লিকেশ্যন। যে 5খন কলেজ বা ইনষ্টিটিউশ্যনতহে তেওঁলোকে এপ্লাই কৰিব পাৰিব। দ্য প্ৰফাইল অফ ষ্টুডেণ্ট কেন এডিট অনলি ওৱান্স বিফ'ৰ ভেৰিফিকেশ্যন অফ এপ্লিকেণ্ট বাই দ্য ইনষ্টিটিউশ্যন। যে ইনষ্টিটিউশ্যনে এপ্লিকেশ্যনখন ভেৰিফিকেশ্যনৰ কৰাৰ আগত এবাৰহে তেওঁলোকে প্ৰফাইলটো এডিট কৰিব পাৰিব। যিহেতু প্ৰফাইলটোৱে মেইন, তেওঁলোকে প্ৰফাইলটো ভালদৰে এপ্লাই কৰোঁতে ভালদৰে চাই চিতি এপ্লাই কৰিব লাগিব। 4 নম্বৰ, দ্য পাব্লিছ ছিলেকশ্যন লিষ্ট অফ ৱেটিং লিষ্ট অফ এডমিশ্যন ইনটু HS ফাৰ্ষ্ট ইয়াৰ উইল বি মেড এভেইলেবল দ্য দৰ্পণ পৰ্টেল ফৰ দ্য ষ্টুডেণ্টছ। দ্য ষ্টুডেণ্টছ উইল বি নটিফাইড দেয়াৰ ছিলেকশ্যন থ্ৰু SMS। যে ছিলেকশ্যন লিষ্টবিলাক বা ৱেটিং লিষ্টবিলাক পাব্লিছ কৰিব হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ উইল মেড এভেইলেবল দৰ্পণ পৰ্টেলতে সকলো ষ্টুডেণ্টে পাব আৰু তেওঁলোকে SMS থ্ৰুদিও পাব বুলি উল্লেখ কৰিছে। আফটাৰ পাব্লিকেশ্যন অফ ছিলেকশ্যন লিষ্ট, ষ্টুডেণ্ট আৰ এডভাইজ টু একচেপ্ট অনলি ওৱান এডমিশ্যন অফাৰ বাই দ্য ইনষ্টিটিউশ্যন অফ এডমিশ্যন ইউজিং দেয়াৰ লগিং ID ইন দ্য পৰ্টেল অফ আৰ্লিয়েষ্ট। যি ছিলেকশ্যন লিষ্ট পাব্লিকেশ্যনৰ পিছত ষ্টুডেণ্টক এডভাইজ কৰা হৈছে যে তেওঁলোকে একচেপ্ট কৰে যিখনত এডমিশ্যন ল'ব এখন কলেজ বা ইনষ্টিটিউট একচেপ্ট কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে যেন ID লগিং কৰি তেওঁলোকে একচেপ্ট কৰি লয় যেন। আফটাৰ এপ্ৰুভেল দেয়াৰ উইল বি ন' অপশ্যন ফৰ ষ্টুডেণ্ট টু চেঞ্জ দ্য ইনষ্টিটিউশ্যন। যেতিয়া এপ্ৰুভেল হৈ যোৱাৰ পিছত তেওঁলোকৰ কোনো অপশ্যন নাথাকিব যে তেওঁলোকে ইনষ্টিটিউশ্যন চেঞ্জ কৰিব পাৰিব বুলি। দ্য ষ্টুডেণ্ট মাষ্ট টেক এডমিশ্যন ইন দ্য ইনষ্টিটিউশ্যন কনচাৰ্ণ উইদিন দ্য ষ্টিপুলেটেড টাইম পিৰিয়ড টু কমপ্লিট দ্য এডমিশ্যন প্ৰচেছ। এই এডমিশ্যন প্ৰচেছটো এডমিশ্যন হোৱালৈকে তেওঁলোকে
ইনষ্টিটিউশ্যনৰ কনচাৰ্ণ লৈহে তেওঁলোকে যে তাত এডমিশ্যন ল'ব পাৰিব। ষ্টুডেণ্ট উইল বি এলাউড টু চেঞ্জ দেয়াৰ প্ৰিফাৰেঞ্চ ছাবজেক্টছ ষ্ট্ৰীম এট দ্য টাইম অফ এডমিশ্যন and the institution concerned will have to update their same of the portal in the day of admission। যে ষ্টুডেণ্টসকলক এলাউ কৰা হৈছে ছাবজেক্ট চেঞ্জ কৰাৰ বাবে, প্ৰিফাৰেঞ্চ ছাবজেক্ট চেঞ্জ কৰা বা ষ্ট্ৰীম চেঞ্জ কৰাৰ বাবে যে টাইম অফ এডমিশ্যনৰ ভিতৰতে, আৰু ইনষ্টিটিউশ্যনক কনচাৰ্ণ লৈ আপডেট কৰিব লাগিব, যে চেম পৰ্টেলতে আপডেট কৰিব পাৰিব বা লগইন ID গৈ তেওঁলোকে লগইন কৰিও কৰিব পাৰিব। আৰু এখন দ্বিতীয়খনতো গাইডলাইনছ আৰু SOP দিয়া হৈছে যে ফৰ ইনষ্টিটিউশ্যনৰ কাৰণে। এই গাইডলাইনখন ইনষ্টিটিউশ্যনৰ কাৰণে, এইখনৰ প্ৰয়োজন আমাৰ সিমান নাহিব। ইনষ্টিটিউশ্যনসকলে এই SOPখন চাব, যিহেতু ষ্টুডেণ্টৰ SOPখন বিশেষকৈ অতি দৰকাৰী। সেই দৰকাৰী SOPখন ষ্টুডেণ্টসকলে ভালদৰে মন দি চাই তেওঁলোকে এডমিশ্যন লয় যেন। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।